নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি তোমালোকৰ হৈ যোৱা সোশ্যাল সায়েন্স পৰীক্ষাটোৰ ওপৰত কিছু কথা ক'বলৈ লৈছোঁ। তোমালোকৰ আজি হৈ যোৱা সোশ্যাল সায়েন্সৰ পৰীক্ষাৰ যিখিনি কুৱেশ্যন আহিছে সেইখিনি কুৱেশ্যন চাই এনেকুৱা নালাগে যে এইখিনি মেট্ৰিক পৰীক্ষাই হৈ আছে আমাৰ অসমত। আজিৰ মেট্ৰিক পৰীক্ষা আৰু আগৰ মেট্ৰিক পৰীক্ষাৰ মাজত বহুত পাৰ্থক্য আহি গ'ল। মানে তোমালোকৰ পৰীক্ষাখিনি যিখিনি হৈছে 2025 যিখিনি মেট্ৰিক পৰীক্ষা হৈ আছে গোটেইখিনি পৰীক্ষা চাই এনেকুৱা লাগি আছে মানে তোমালোকে আপাৰ লেভেলত ডিগ্ৰী লেভেলত পৰীক্ষাখিনি দি আছে। তোমালোকৰ প্ৰথমৰ পৰাই গম পোৱা গৈছে পেটাৰ্ণটো যেহেতু পৰিৱৰ্তন কৰিছে তোমালোকৰ মেট্ৰিকে হওক বা হাই ছেকেণ্ডাৰী হওক, কিন্তু তথাপিও যিখিনি কুৱেশ্যন আহি আছে সেইখিনি মানে তোমালোকে এক্সপেক্ট নকৰা ধৰণে মানে আহি আছে। কিয় বা চাবাই এনেকুৱা কৰিলে মানে কুৱেশ্যনখিনি 63টা পেজ, এটা মামুলি কথা নহয়। এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন আচলতে তোমালোকৰ IIT বা UPSCতে আহে বা APSCতে আহে। আমাৰ বোৰ্ড লেভেলত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে মানে মাথা গৰম হৈ গৈছে। আৰু যিমানখিনি ষ্টুডেণ্টে সোধা হৈছে তাৰে 90% ষ্টুডেণ্টে কৈছে যে এইবাৰ পৰীক্ষা বহুত টান হৈছে সোশ্যাল সায়েন্স। এনেওতো মেট্ৰিক পৰীক্ষা টানেই হৈছে, কিন্তু তাৰপিছতো তোমালোকৰ সোশ্যাল সায়েন্স পৰীক্ষা আজি হৈ যোৱা পৰীক্ষাটো বহুত টান হৈছে। চ' তোমালোকৰ এতিয়া বহুত ষ্টুডেণ্টে কৈ আছে যে ফেইল কৰিম, ভাল হোৱা নাই। এতিয়া তোমালোকৰ আশা এটাই, গ্ৰেছ মাৰ্ক দিব নালাগে। যদি গ্ৰেছ মাৰ্ক নিদিয়ে চাবাই তেনেহ'লে 90% ষ্টুডেণ্টে পাছ কৰিব নোৱাৰিব। চ' তোমালোকে এতিয়া কি কৰিবা আৰু এতিয়া পৰীক্ষাটোৱে এনেকুৱা হৈ গ'ল। চ' তোমালোকে আশা কৰি থাকাচোন, তোমালোকে মানে কিবা এটা ব্যৱস্থা কৰিবই চাবা। আৰু তোমালোকে এটা বস্তু গম পোৱা না, আজি যে তোমালোকৰ সোশ্যাল সায়েন্স পৰীক্ষা আছিল, সোশ্যাল সায়েন্স পৰীক্ষাৰ আগত তোমালোকৰ পৰহি ৰাতি তোমালোকৰ সেৱাই এখন নোটিছ জাৰি কৰিছিল। সেই নোটিছটো তোমালোকৰ কি আছিল, তোমালোকৰ 8:30 বজাতে পৰীক্ষা কেন্দ্ৰত যাবলৈ দিছে। আচলতে সেৱাই গম পাইছিল যে যিহেতু পৰীক্ষাটো হ'ব ন, মানে তাৰ কাৰণে মানে সেৱাই গম পাইছিল যে মানে কুৱেশ্যনটো মানে বহুত হাৰ্ড হৈছে, বা সেৱাৰ যিখিনি উচ্চপদস্থ বিষয়াসকল মানে ভালদৰে এনালাইচিছ কৰি চাইছিল বস্তুটো। চ' তাৰ কাৰণে তোমালোকক সেইকাৰণে সোনকালে যাব দিছে। আৰু যিহেতু কুৱেশ্যন পেপাৰৰ পেজখিনিও বহুতখিনি পেজ আছে, চ' তোমালোকৰ বহুত টাইম লাগি যাব এইখিনি পঢ়োঁতে। মানে এটাকৈ কুৱেশ্যন এটা পেজ এনেকুৱা ধৰণৰ হৈ গৈছে। দুটা কুৱেশ্যন দি দুটা পেজ হৈ গৈছে। তাৰে মিলাই তোমালোকৰ 63টা পেজ, এইটো মামুলি কথা নহয়, বহুত একদম আপাৰ লেভেলৰ মানে কুৱেশ্যনখিনি কাটি দিছে। চ' এতিয়া তোমালোকে কি কৰিবা আৰু তোমালোকৰ হাতত কিবা কৰাৰ উপায় নাই। এতিয়া তোমালোকৰ জাষ্টিছটো পালে আমিও ভাল পাম। তোমালোকে আৰু অপেক্ষা কৰা, তোমালোকক গ্ৰেছ মাৰ্ক দিব, কিবা কৰি আৰু তোমালোকক পাছ কৰি দিব। এইটো লৈ তোমালোকে টেনশ্যন নকৰিবা। আৰু টেনশ্যন হ'বই, অলপ চলপ তোমালোকৰ টেনশ্যন আহিব, এইটো মানে হয়ও এনেকুৱা। চ' এতিয়া কি কৰিবা আৰু